বন্ধুসকল আপোনালোকে জানেনে যে এনেকুৱা কি প্ৰাণী আছে যাৰ পেট দুটা আৰু আপোনালোকে জানেনে যে পৃথিৱীত এটা এনেকুৱা একমাত্ৰ চৰাই যি নেকি ওলোটাকৈ উৰিব পাৰে আৰু আপোনালোকে জানেনে যে পৃথিৱীত এনেকুৱা কি জীৱ আছে যি নেকি নিজৰ মাকক কেতিয়াও দেখা নাই আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এনেকুৱা কেইটামান আচৰিত প্ৰাণীৰ কথা ক'ব গৈ আছোঁ গোটেইকেইটা ফেক্ট বহুতেই বেছি ইণ্টাৰেষ্টিং হয় গতিকে ভিডিঅ'টো শেষলৈ নিশ্চয় চাব। হেল্ল' বন্ধুসকল, মোৰ নাম হিমাংশু মালাকৰ আৰু আপোনালোকে চাই আছে ফেক্ট টেক আড্ডা। যিসকলে আজি প্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ফেক্ট নম্বৰ 6। বন্ধুসকল, ঈগল চৰাইৰ চকুৰ কথা আপোনালোকে জানেই। ই বহুত দূৰলৈ নিজৰ চিকাৰ দেখা পায়, কিন্তু যদি কিবা উপায়েৰে আপোনাৰ তাত ঈগল চৰাইৰ চকু দুটা লগাই দিওঁ তেতিয়া কি হ'ব? তেতিয়া আপুনি 10টা ফ্ল'ৰ থকা এটা অতি ওখ বিল্ডিঙৰ পৰা মাটিত থকা সৰু পিপৰা এটাও আৰামত দেখা পাব। ফেক্ট নম্বৰ 5। বন্ধুসকল, আপোনালোকে জানেনে যে ফেঁচাই সকলো বস্তুতে 3D ইমেজ দেখা পায়। মানে ফেঁচাই বস্তু এটা দীঘল, বহল আৰু উচ্চতাটো একে সময়তেই দেখা পায়। ফেক্ট নম্বৰ 4। পৃথিৱীত যিমান চৰাই আছে তাৰ ভিতৰত হামিংবাৰ্ড নামৰ চৰাইটো এনেকুৱা এটা আচৰিত চৰাই যিয়ে নেকি ওলোটাকৈ উৰিব পাৰে। মানে চিধাকৈতো উৰিব পাৰে, তাৰ লগতে ই ওলোটাকৈ উৰিব পাৰে। আৰু বন্ধুসকল, ইয়াৰ ওজন ইমানেই কম যে 1 টকা এটাৰ ওজনো ইয়াতকৈ বেছিয়ে হ'ব। ফেক্ট নম্বৰ 3। বন্ধুসকল, আপোনালোকে জানেনে যে বিচ্ছু এটা এনেকুৱা আচৰিত প্ৰাণী যি কেতিয়াও নিজৰ মাকক দেখা নাই। কাৰণ জন্ম হোৱাৰ পাছত মাক বিচ্ছুটোৰ মৃত্যু হয় আৰু পোৱালি বিচ্ছুটোৱে নিজৰ মাককে খাই পেলায়। ফেক্ট নম্বৰ 2। এই আচৰিত পৃথিৱীখনত এনে এটা আচৰিত প্ৰাণীও আছে যাৰ পেট দুটা, আৰু সেই আচৰিত প্ৰাণীটো হ'ল মৌমাখি। কিন্তু দুটা পেটৰ ই কৰে কি? আচলতে মৌমাখিৰ এটা পেটত নিজৰ খোৱা খাদ্যবোৰ যায়, আনহাতে আনটো পেটত তাৰ ফুলৰ ৰসবিলাক জমা হয়। ফেক্ট নম্বৰ 1। বন্ধুসকল, এতিয়া মই আপোনালোকক এনেকুৱা এটা আচৰিত চৰাইৰ কথা ক'ব গৈ আছোঁ যাক যদি আপুনি কেতিয়াবা চুই দিয়ে চৰাইটোৰ মৃত্যু হৈ যায়। হয়, আপোনালোকে একেবাৰে ঠিকেই শুনিছে। যেতিয়া আপুনি সেই চৰাইটোক চুই দিব তেতিয়া সেই চৰাইটোৰ মৃত্যু হৈ যায়। আৰু সেই আচৰিত চৰাইটোৰ নাম হ'ল টিটনি চৰাই। মানে কেছটো এনেকুৱা, যেতিয়া আপুনি সেই চৰাইটোক জাষ্ট চুইও দিয়ে তেতিয়া মানে সি ইমানেই ভয় খায় যে তাৰ মাছলছৰ লগতে তাৰ হাৰ্টটো ডেমেজ পৰ্যন্ত হৈ যায় আৰু লগে লগে তাৰ মৃত্যু হৈ যায়। আপোনালোকেও যদি এইবিধ চৰাই ক'ৰবাত দেখে তেতিয়া তাক ভুলতেও চুব চেষ্টা নকৰিব। বন্ধুসকল, ইয়াৰ কোনটো ফেক্ট আপোনাৰ আটাইতকৈ বেছি ভাল লাগিল কমেণ্টত নিশ্চয় জনাব। লগ পাম নেক্সট ভিডিঅ'ত আৰু কিছুমান মজা ইণ্টাৰেষ্টিং টপিকৰ সৈতে।